নেটিভ ল'বলৈ সকলোকে স্বাগতম জনাইছোঁ। মই চাব চেণ্টাৰত গৈছিলোঁ, এইমাত্ৰ আহি পাইছোঁহে আৰু মানে কালিৰ পৰাই বাবুৱে ইমান মাতি আছে মোক, মামা আহি যা বুলি। আৰু আজি ৰাতিপুৱাও ফোন কৰিছে, মামা আজি আহিবি বুলি পেলাই। মই এতিয়া যাম, এতিয়া নাযাওঁ মানে এতিয়া বাবুও নাই, স্কুলতে আছে। এতিয়া অলপমান মানে সন্ধিয়াকৈ যাম, বাবু 5টাতে আহি পাব স্কুলৰ পৰা, টিউচনো আছে। সেইকাৰণে অলপ সন্ধিয়াকৈ যাম বুলি ভাবিছোঁ। এতিয়া মানে আহি পাইছোঁহে মাত্ৰ। মই চালে মায়ে বাঢ়নী বনাই আছে, মায়ে নাই এতিয়াবা ক'ত বা গ'ল, নাৰিকল পাতৰ বাঢ়নী। আৰু সিফালেও কাটি থৈ দিছে। ক'ত গৈছিলে? বাঢ়নী চেলালিয়ে ঘুমটি ওলাই আৰু তাৰ। দুখানকৈ কাটিলি পাতছে, দুখানকৈ কাটলি। চাহ খাব লাগবচোন। বিস্কুট নাই যে। লাউডুম পিঠা দোকানত, লাউডুম পিঠা বনাইছে, টেকেলি পিঠা বনাইছে দোকানত। এতিয়া চাহ উতলিল, গাখীৰ চাহ। আজি মই ডেক্সিতে বনালোঁ, চচপেনত নবনালোঁ। মানে চচপেনত বনালে ঢালোতে অলপমান কষ্ট পাওঁ, সৰি পৰে, সেইকাৰণে ডেক্সিতে বনালোঁ। চাহ হৈ গ'ল আৰু ইয়াত টেকেলি পিঠা দুটা মানে 4টা লৈ আহিছে আৰু এটা চিংৰা পঠাই দিছে বোলে। এডাল ওলালে ইমান ধুনীয়া চিধা নাৰিকল পাতৰ বাঢ়নীৰে চোতাল সাৰিব ভাল লাগে। আৰু মানে এইখিনি মই ঘৰত লৈ যাম, এতিয়া মাৰ ঘৰত লৈ যাম। এই পাতখিনি মানে জুই জ্বলাব ভাল, সেইকাৰণে ইমান ধুনীয়াকৈ থৈ দিছোঁ এয়া। আৰু এইখিনি চুটি এইখিনি ঘৰত সাৰিবৰ কাৰণে। এতিয়া মই টেঙা মেষ্টা ছিঙি লওঁ কেইখনমান। টেঙা মেষ্টাও নাই মাহঁতৰ, মানে বাবুৱে টেঙা মেষ্টা মাছৰ জোল খাই বহুত ভাল পায় আৰু বোলে মায়ে মাছ কিনি থৈ দিছে। এতিয়া টেঙা মেষ্টাখিনি লৈ যায় ৰাতিৰ সাজত বাবুক টেঙা মেষ্টা আৰু মাছৰ জোল বনাই খুৱাব লাগিব। এতিয়া খৰাহি লৈ ল'লোঁ, টেঙা মেষ্টা ছিঙোগে বাৰীত। টেঙা মেষ্টাখিনি ইমান ধুনীয়া ওলাই আছে, চিঙা হোৱাই নাই মানে। এনেই দালিত দি খোৱা হয় আৰু কচুবিলাকত দি খোৱা হয়, এনেকৈ মাছৰ লগত জোল খোৱা হোৱা নাই, মাছ পোৱাই নাই বহুত দিন।
কাজি, ঔটেঙা, মেষ্টা টেঙা আৰু লাও আগ আৰু এয়া তামোল লৈ যাম মই ঘৰত। এইখিনি ৰেডি কৰি ল'লোঁ। লাও আগখিনি কিনিলোঁ আহে 2 মুঠা, এয়া 10 টকাকৈ 1 মুঠা। ধুনীয়া ধুনীয়া লাও আগখিনি। মই এতিয়া যাব ওলালোঁ, 4:30 হ'ল এতিয়া টাইমটো। মানে বাবু আহি নোপোৱাৰ আগতে মই আগতে যাই পাম। মোৰ মানে 10-15 মিনিটমানহে লাগিব। বাবুৱে মানে 5:15-20 মানত আহি পায়, কিন্তু মই সোনকালে পামগৈ বাবুতকৈ। মানে দুখন ঘৰ হ'লে বহুত দিগদাৰ হয়। ইফালে থাকিলে মানে সিফালে মনত পৰে, সিফালে থাকিলে ইফালে মনত পৰে। উপায় নাই, এনেকুৱাই চলি যাব লাগিব। আৰু মানে বাবাৰ বহুত মনত পৰি আছে, মোক মানে কৈ আছে মামাক মনত পৰি আছে বুলি ক'লে। এতিয়া যাওঁ, মই বাবা আহি নোপোৱাৰ আগতে মই আগতে যাই পাব লাগিব। মই ইয়াতে আহি পালোঁ আৰু বাবুও আহি পালা। তেনেহ'লে আজিৰ ভিডিঅ'টোকো ইমানতে সমাপ্ত কৰোঁ। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলত যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।